That amazing long just. ধন্যবাদ জ্ঞাপন কৰিলোঁ এটি সুন্দৰ বিহু নৃত্যৰে আমাক আপ্লুত কৰাৰ বাবে। এইবাৰ আমি নৃত্য পৰিৱেশন কৰিবৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মীনা তামাঙৰ নেতৃত্বত নেপালী নৃত্য। এটি নেপালী নৃত্যৰে আমাক আপ্লুত কৰিব। গতিকে মই তেওঁলোকৰ দলটোক নৃত্য পৰিৱেশন কৰিবৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনালোঁ। Ekte trodde nog familjen. Så trodde jag nog.